মই নাই সোধা কথা এটা আপুনি বেয়া নাপাই সোধো নেকি? কি কথা? আপুনি কেতিয়াবাই বিয়া পাতিছে, আপোনাৰ সংসাৰ বহা নাই কিয়? অকলেই ভাল, অকলেই ভাল। ইমান জীৱ জন্তু কুকুৰ মেকুৰী সকলোকে মৰম কৰে, এটা মোৰ শিশুক মৰম কৰিবলৈ মন নাযায় নেকি ঘৰখনত? মোৰ ঢেৰ ল'ৰা ছোৱালী চম্ভালিব দিগদাৰ আছে, সেইকাৰণে কোৱা নাই চাগে। আপোনাৰ দেউতা চুৰ কাৰণে আপুনিও কি চুৰি কৰিব নেকি? সেইটোতো আপুনি কেতিয়াও জ্ঞানী মানুহৰ লক্ষণ নহ'ব তেতিয়া। নহয় নহয়, চুৰ কৰাৰ কথা কোৱা নাই মই। আপুনি যে কৈছে মই কোনোবাই কৈছো, যদি অসৎ attack কৰে কৰে, ময়ো মই কৰিম। attack কৰিম। তাৰমানে আপুনি মহাত্মা গান্ধীৰ সেই দিন কেতিয়াবাই হেৰাই গৈছে সেইটো বিশ্বাস কৰে? নাই, মই গাল পাতি দিয়া মানুহ নহয়। আপুনি যিটো ফ্ৰেণ্ড ক্লাবৰ কথা কৈছে বা সকলোকে একত্ৰিত কৰিছে, মই আপোনাক তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ, ধন্যবাদো জনাইছোঁ। তাৰপিছতো মই আপোনাক এনেকুৱাকৈ ক'ম, সেই মানুহখিনিৰ মাজত তিনিটা শ্ৰেণী আছে। এক, শুভাকাংক্ষী; দুই, অনুৰাগী; তিনি, চামচা। চামচা মোৰ কোনো নাই, সেইটো মিছা কথা। মোৰ লগত যিসকল ঘূৰে মোক ভাল পায় আৰু মোৰ লগত কাম কৰে, সেইটো কাৰণে ঘূৰে। আপুনি যিটো কথা কৈছে আপোনাৰ কোনো চামচা নাই, মই কৈছোঁ যে আপোনাৰ একাংশ চামচাই আপোনাক ঘেৰি ৰাখে। অনুৰাগী নাভাবোঁ। আপুনি নাভাবে, কিন্তু অসমৰ মানুহে ভাবে তেনেকৈ। কোনোবাই যদি চামচাগিৰি কৰিব বিচাৰে সেইটো তাৰ দোষ, মোৰ দোষ নহয়। কিন্তু মই কাকো চামচা বুলি নাভাবোঁ। মই সদায় কওঁ যে ইউ আৰ মাই ব্ৰাদাৰ। পাপনৰ আৱিৰ্ভাৱ হোৱাৰ পিছত বহুতেই ধৰি লৈছে যে জুবিনক টক্কৰ দিয়া এজন ওলালে। টক্কৰ শব্দটোৱে মই ব্যৱহাৰ কৰিছোঁ, আৰু সেইজন বেলেগ কোনো নহয়, পাপন। আৰু পাপনৰ সেই উত্থানত জুবিন কেতিয়াবা ক'ৰবাত শংকিত হয়, যাৰ কাৰণে জুবিনে নক'বলগীয়া কথা কয়, নকৰিবলগীয়া ঘটনা ঘটায়, মিছা কথা। এনেকৈ বহুতে ভাবে। উলিয়াইবিলাক মই শংকিত হোৱা কোনো কথাত নাই, কাৰণ মোৰ 25 বছৰ হ'ল, পাপন অকল 5 বছৰ হৈছে। গতিকে মই কেলেই তাৰ লগত প্ৰতিযোগিতাত বুলি ভাবিম? মই বহুত আগতেই আহিলোঁ।